বিহুৰ বিষয়ে ৰচনা। বিহু আমাৰ জাতীয় উৎসৱ। অসমৰ মূল উৎসৱ বিহু। এই বিহু অসমীয়া লোকসকলে পালন কৰে। সাধাৰণতে বিহু তিনিটা: বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। বহাগ বিহুক ৰঙালী, কাতি বিহুক কঙালী আৰু মাঘ বিহুক ভোগালী বুলিও কোৱা হয়। বিহু আগদিনাখন উৰুকা বুলি কোৱা হয়। বহাগ বিহু, ৰঙালী বিহু। বহাগ বিহু বা ৰঙালী বিহু বসন্ত আগমন পতা হয়। বহাগ বিহু বা ৰঙালী বিহু অহাৰ লগে লগে প্ৰকৃতি জিলিকি উঠে আৰু কুলিয়ে মাতে। বহাগ বিহু সাধাৰণতে 7 দিন উদযাপন কৰা হয়। বহাগ বিহু প্ৰথম দিনা গৰু বিহু বুলিও জনা যায়। এই বিহু ডেকা-গাভৰু লগ লাগি অসমীয়া বিহুৰে হুঁচৰি গায়। কাতি বিহু, কঙালী বিহু। কাতি বিহু সাধাৰণতে আহিন মাহৰ আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা উদযাপন কৰা হয়। এই মাহৰ সময়ত মানুহে ধান চপায়। এই বিহু সকলো বয়-বস্তুৰে অভাৱ হয় বাবে ইয়াক কাতি বিহু বুলি কোৱা হয়। কাতি বিহু বা কঙালীত সাধাৰণতে মানুহে তুলসী গছত আৰু শস্য পথাৰত মাটিৰ চাকি দিয়ে আৰু আকাশবন্তি জ্বলায়। মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ মাহত মাঘ বিহু বা ভোগালী বিহু উদযাপন কৰা হয়। মাঘ বিহু বা ভোগালী বিহু মূল আকৰ্ষণ মেজি জ্বলোৱা। এই বিহুত ডেকা-গাভৰু একেলগে লগ হৈ পথাৰৰ নাৰ কাটি ভেলাঘৰ আৰু মেজি তৈয়াৰ কৰে। এই ভেলাঘৰত ডেকা-গাভৰু লগ হৈ এসাঁজ ভোজ তৈয়াৰ কৰে। এই উৎসৱত সাধাৰণতে মানুহে খাব বাবে নতুন চাউলেৰে আৰু তিল, নাৰিকল, মিঠৈ আদিয়ে বিভিন্ন খাদ্য প্ৰস্তুত কৰে। যেনে চাউলেৰে প্ৰস্তুত জলপান, চাউল আৰু তিলে প্ৰস্তুত কৰা তিল পিঠা, চাউল আৰু নাৰিকলে প্ৰস্তুত কৰা নাৰিকলৰ লাড়ু। ধন্যবাদ।